নমস্কাৰ বন্ধু বান্ধৱীক মই আহি গ'লো এছকে আৰু আপোনালোকৰ আগত লৈ আহিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2020-21 বৰ্ষত স্কলাৰশ্বিপৰ বাবে অনলাইন কৰিছিলে তেওঁলোকৰ কোনে কোনে স্কলাৰশ্বিপ পাব, কাৰ কাৰ ছেকশ্যন লিষ্টত নাম আহিছে সেই বিষয়ে আলোচনা কৰিম। তো ব্লগ ভিডিঅ'টো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকৰ মোবাইল বা ডেস্কটপত যিকোনো এটা ব্ৰাউজাৰত যাওক আৰু তাত যাই লিখক NSP স্কলাৰশ্বিপ, কিয়নো আমি মাইনৰিটি স্কলাৰশ্বিপহে চাম, সেইকাৰণে আমি ইয়াতে জাষ্ট চাৰ্চ বাৰত যাই লিখি দিম NSP দি জাষ্ট চাৰ্চ কৰি দিলেই চাওক ইয়াতে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল নামৰ এটা স্ক্ৰীনত দেখা পাই আছে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল বুলি। তাতে যাই ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা নতুন পেজ খোল খাই যাব। প্ৰথমত মই মোৰ মোবাইলটোত ডেস্কটপ মোড কৰি লৈছোঁ। ডেস্কটপ মোড কৰি লোৱাৰ লগতে এই পেজটোত ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যন আৰু লগিং বুলি দিয়া আছে, ফ্ৰেছ 2020-21 দিয়া আছে। তাতে যাই ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে চাওক নিউ ইউজাৰ তলত দিয়া আছে চেম উইথ স্কলাৰশ্বিপ ছেকশ্যন লিষ্ট। আমি যিহেতু ছেকশ্যন লিষ্টত মোৰ নামটো আছে নে নাই সেইটোহে চাম। তো আপোনালোকে আপোনালোকৰ নিজৰ নামটো চাব পাৰিব। তাৰ বাবে আপোনালোকে ছেকশ্যন লিষ্টত ক্লিক কৰিলে এনেকুৱা এটা নতুন পেজ খোল খাই যাব। তাতে আপোনালোকৰ একাডেমিক ইয়াৰ, আপুনি কোনটো একাডেমিক ইয়াৰত স্কলাৰশ্বিপ কৰিছিলে সেইটো একাডেমিক ইয়াৰ ইয়াত 4-5টা আছে। আমি একাডেমিক ইয়াৰ 2020-21টো দিম, তাৰপিছত ৰিনিউৱেল নে ফ্ৰেছ তাতে দিম। আমি ফ্ৰেছটো ছিলেক্ট কৰি লৈছোঁ। যদি কাৰোবাৰ ৰিনিউৱেল তেনেহ'লে তেওঁ ৰিনিউৱেল ছিলেক্ট কৰি ল'ব পাৰে। তাৰপিছত মিনিষ্ট্ৰেটটো দিব, তাৰ কোনটো UGC থাকিলে একদম তলত আছে। তাৰপিছত চেমটো পোষ্ট মেট্ৰিক নে প্ৰি মেট্ৰিক নে মেৰিট কম, যাৰ যিটো হয় মই পোষ্ট মেট্ৰিক চাম, তো পোষ্ট মেট্ৰিকটো দি দিছোঁ। তাৰপিছত নিজৰ নিজৰ ষ্টেটটো দিব। মই অসমৰ পৰা গৈছোঁ তো অসম, বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা গৈছোঁ তো বৰপেটা ডিষ্ট্ৰিক্ট। তাৰপিছত আপোনাৰ নামটো দি দিব। মই মোৰ নাম HK বৰপেটা বুলি দি দিছোঁ। HK বৰপেটা। ইফালে হৈছে এইটো কাটি দিব লাগিব HK স্পেচ বৰপেটা। তাৰে পিছত মই মোৰ মোবাইল নাম্বাৰটো দিছোঁ আৰু মনত ৰাখিব এই মোবাইল নাম্বাৰটো আপোনাৰ লগত থাকিব লাগিব, কিয়নো এই মোবাইল নাম্বাৰত এটা OTP আহিব। সেই OTPটো আপুনি ভেৰিফাই কৰি দিব লাগিব, তাৰপিছতহে আপুনি চাব পাৰিব। নাম্বাৰটো দি দিলোঁ। নাম্বাৰটো দিয়া হ'ল। তাৰপিছত আপুনি ক্লিক কৰিলে চাওক ইয়াতে আপোনালোকৰ কেপচা কোড আছে। কেপচা কোডটো আপুনি দি ল'ব লাগিব। কেপচা কোডটো আছে হ'ল J3। আপোনালোকে গোটেইখিনি প্ৰচেছটো ভালকৈ চাব, নহ'লে আৰু বুজি নাপাব। আৰু মই বিশেষকৈ কৈছোঁ মধ্য কামৰূপ মহাবিদ্যালয় আৰু বিবেকে কলেজ অৰ্থাৎ বাউসী বাণীকান্ত কাকতি কলেজ নগাঁও, তেওঁলোকৰ PDF ফাইলটো ভিডিঅ' ডিছক্ৰিপশ্যনত দিবলৈ চেষ্টা কৰিম। তেওঁলোকে ভিডিঅ' ডিছক্ৰিপশ্যনত যায় তেওঁলোকৰ নাম আছেনে নাই তেওঁলোকে চাব পাৰিব। আৰু মই আগতীয়াকৈ কৈছোঁ মধ্য কামৰূপ মহাবিদ্যালয়ৰ ফ্ৰেছৰ লিষ্টত মাত্ৰ 12জন ছাত্ৰ ছাত্ৰীহে পাইছে আৰু ৰিনিউৱেলত পাইছে 6জনে। আৰু আপোনালোকৰ যিটো বিবেকে কলেজ নগাঁও, তেওঁলোকৰ 12জনে ফ্ৰেছ পাইছে আৰু 81জনে পাইছে আপোনালোকৰ ৰিনিউৱেল স্কলাৰশ্বিপ। কোনে কিমান টকাকৈ পাইছে ইয়াতে লিষ্ট আহিব। আপোনালোকে গোটেইখিনি প্ৰচেছটো চাব, তেতিয়া আপোনালোকৰ নিজৰ নামটো আছে নে নাই চাই ল'ব পাৰিব। মই OTPটো আহিছে, OTPটো মোৰ কনফাৰ্ম কৰি দিছোঁ। কনফাৰ্মটো দিয়াৰ পিছত তাৰপিছত চাওক অলপ সময় ল'ব, লিষ্টটো আহি গৈছে। ইয়াতে বৰপেটা ডিষ্ট্ৰিক্টৰ যিমান কলেজ আছে গোটেইকেইটা কলেজৰ নাম আহি যাব, গোটেইকেইটা ষ্টুডেণ্টৰ নাম আহিছে, কোনে কিমান পাইছে। যিসকল ছাত্ৰ ছাত্ৰীৰ নাম ছেকশ্যন লিষ্টত আছে সেইসকলেহে স্কলাৰশ্বিপ পাব, বাকীবোৰে নাপায়। যদি আপোনাৰ স্কলাৰশ্বিপ ভেৰিফাই হৈছে তথাপি কিন্তু আপোনালোকে নাপাব। কাৰ কাৰ পাইছে আপোনালোকে এই লিষ্টত থাকিলেহে পইচা পাব। তো ইয়াতে ওপৰত চাওক এই কোণাত এটা খুব আছে চাৰ্চ কোড, ইয়াতে আপোনাৰ নামটো দি দিব। আপোনাৰ যিটো নাম হয় সেইটো নামত দি দিব। নামটো চাৰ্চ কৰি আপোনালোকে নিজৰ স্কলাৰশ্বিপটো আছে নে নাই চাই ল'ব পাৰিব। বা মই দি দিছোঁ আলি হুছেইন। চাওক এটা নামৰ সলনি যদি বহুতকেইটা নাম হয় তেতিয়াহ'লে বহুতকেইটা আলি হুছেইনৰ বহুতকেইটা আহিছে, তেওঁলোকে গোটেইকেইটা আহি যাব। সেইকাৰণে আপোনালোকে নিজৰ কলেজৰ নামটো দি চাৰ্চ কৰি দিয়ক। মই এটা কলেজৰ নাম চাৰ্চ কৰি দিছোঁ মধ্য কামৰূপ কলেজ। চাৰ্চ কৰি দিয়াৰ লগে লগে চাওক ইয়াতে মধ্য কামৰূপ কলেজৰ কোনে কোনে পাইছে, ইয়াতে গোটেইকেইটা নাম আহি গৈছে। ইয়াৰ ভিতৰত আপোনাৰ নামটো আছে নে নাই আপোনালোকে চাই ল'ব। আৰু মধ্য কামৰূপ মহাবিদ্যালয় আৰু বিবেকে কলেজৰ ছাত্ৰ ছাত্ৰীয়ে ইউটিউবৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকত যাই চাব পাৰিব তেওঁলোকৰ নাম আছে নে নাই। ইয়াত ইউটিউবৰ ডিছক্ৰিপশ্যন লিষ্টত PDF ফাইলটো আপলোড কৰি দিম, তাৰ পৰা আপোনালোকে পোনে পোনে যাই চাব পাৰিব।
বন্ধুসকল যদি আমাৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু